হৰিয়জান স্থিত গড় কাপ্তানী বিভাগৰ পৰিদৰ্শন বাংলোত বোকাজান বিজেপি ব্লক মণ্ডল কমিটিৰ সম্প্ৰসাৰণ সভা পশ্চিম কাৰ্বি আংলং মেঘালয় সীমান্ত এলেকা মকৈৰাম ইণ্ডিয়ান ৰেড ক্ৰছ ছ'চাইটি কাৰ্বি আংলং শাখাৰ উদ্যোগত বিনামূলীয়া চিকিৎসা সেৱাৰ শিবিৰ হাঞ্জালাংছ বজাৰত অগ্নিকাণ্ড বিদেশী অগ্নিকাণ্ডতো ৭টাকৈ দোকান জ্বলি ভস্মীভূত অগ্নিকাণ্ডৰ স্থান পৰিদৰ্শন জনপ্ৰতিনিধি মাধুৰ্য ঢেকিয়াল ফুকনৰ নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো মই সঞ্জয় তাতেৰণ পিয়ে এতিয়া আহিছো প্ৰথমটো খবৰলে হৰিয়জান স্থিত গড় কাপ্তানী বিভাগৰ পৰিদৰ্শন বাংলোত দেওবাৰে অনুষ্ঠিত হয় বোকাজান ভাৰতীয় জনতা দলৰ সম্প্ৰসাৰণ সভাত কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য জগত সিং ইংটিয়ে মুখ্য অতিথি হিচাপে যোগদান কৰে সৰুপথাৰ সমষ্টি এলেকাত থকা আৰজি পথ নিৰ্মাণৰ কাম শীঘ্ৰে হাতত লোৱা হ'ব বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা সমষ্টিবাসী ৰাইজৰ বাবে কৰি দিবই লাগিব ইত্যাদি বিষয়ৰ ওপৰত এলেকা উন্নয়নৰ প্ৰসংগত ভাষণ দিওঁতে উল্লেখ কৰে আজি সম্প্ৰসাৰণ সভাত মুখ্য অতিথি হিচাপে যোগদান কৰা কাৰ্যবাহী সদস্য জগত সিং ইংটিয়ে তদুপৰি দলৰ হকে ভালদৰে কাম কৰি যাবৰ বাবে আৰু কেইবাগৰাকী নতুন সদস্যা দলীয় কমিটিত অন্তৰ্ভুক্তি কৰাৰ প্ৰয়োজনীয়তা দুহাৰি ভাষণত ব্যক্ত কৰে কাৰ্যবাহী সদস্যগৰাকীয়ে উল্লেখ্য আজিৰ এই সম্প্ৰসাৰণ সভাৰ সভাপতিত্ব কৰে জে শ্যামে আৰু সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে লক্ষীৰাম ৰংপিয়ে সভাত মুখ্য অতিথি হিচাপে যোগদান কৰা কাৰ্যবাহী সদস্য জগত সিং ইংটিৰ উপৰিও পূব কাৰ্বি আংলঙৰ উপসভাপতি ৰনাল্ড কিলিং প্ৰমুখ্যে বহু কেইবাগৰাকী দলীয় কৰ্মী তথা সদস্য তথা ববিয়াসকলে যোগদান কৰে আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ পশ্চিম কাৰ্বি আংলং মেঘালয় সীমান্ত এলেকা মকৈৰামত ইণ্ডিয়ান ৰেড ক্ৰছ ছ'চাইটি কাৰ্বি আংলং শাখাৰ উদ্যোগত অনুষ্ঠিত হয় এদিনীয়া বিনামূলীয়া চিকিৎসা সেৱাৰ শিবিৰ সোচেং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত মকৈৰাম অঞ্চলৰ 4 ডেম নিম্ন মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয় এই চিকিৎসা সেৱাৰ শিবিৰ বিশ্বৰ কোটি কোটি মানুহে আজি আধুনিক জীৱন যাপনৰ সুচল ব্যৱস্থা উপভোগ কৰাৰ বিপৰীতে আমাৰ পশ্চিম কাৰ্বি আংলং মেঘালয় সীমান্ত এলেকাৰ মকৈৰামত আজিৰ তাৰিখতো বহু ক্ষেত্ৰত মানধাতা যুগৰ জীৱন যাপনেৰে বছৰ বছৰ ধৰি অতিবাহিত কৰি আহিছে জীৱন চিকিৎসা সেৱাৰ কোনো ব্যৱস্থা নাই আধুনিক চিকিৎসা পদ্ধতিৰ বিষয়টো ভাবিব নোৱাৰা কথা মকৈৰামৰ ৰাজ্যে চিকিৎসাৰ প্ৰয়োজন হলে জৰুৰী যিমানেই নহওক 38 কিলোমিটাৰ পথ অতিক্ৰম কৰিহে পাইগৈ সামৰেল চিকিৎসালয় ইফালে যাতায়াতৰ বাবে পথৰ শোচনীয় ব্যৱস্থাৰ কথাটো আছেই মকৈৰামৰ অঞ্চলৰ এনে দুৰ্গতিৰ পৰা কিছু সকাহ দি পিছপৰা অঞ্চলৰ জনসাধাৰণক যোৱাকালি চিকিৎসা সেৱাৰ শিবিৰ অনুষ্ঠিত কৰিলে ইণ্ডিয়ান ৰেড ক্ৰছ ছ'চাইটিৰ কাৰ্বি আংলং শাখাই চিকিৎসা সেৱাৰ শিবিৰ অনুষ্ঠিত কৰি বিনামূলীয়া স্বাস্থ্য পৰীক্ষাৰ সেৱা আগবঢ়োৱাৰ উপৰিও বস্ত্ৰ আঁঠুৱা বিচনা আদিকে ধৰি কাঁহী বাতি জাৰ্কিন ছলাৰ লেম্প কাণেৰে নুশুনাবিলাকক কাণত লগোৱা মেচিন লাখুটি ইত্যাদি বিতৰণ কৰে ইণ্ডিয়ান ৰেড ক্ৰছ ছ'চাইটিৰ কাৰ্বি আংলং শাখাৰ উদ্যোগত আগবঢ়োৱা এই বিনামূলীয়া চিকিৎসা সেৱাৰ শিবিৰত মকৈৰাম অঞ্চলৰ লাং আৰডং আৰ্থিক খ মপো এট আৰ্টিং আৰং মকৈৰাম লৰিং চাৰ্কল মকৈ খিমি নিংক্ৰং খিলাম আৰং সোচেং লংকিৰছা গাঁৱৰ পৰা 2 শতাধিক লোকে আহি বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰাৰ উপৰিও ইণ্ডিয়ান ৰেড ক্ৰছ ছ'চাইটি কাৰ্বি আংলং শাখাৰ উদ্যোগত অনুষ্ঠিত সভাত কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰূপসিং তেৰণে প্ৰদান কৰা সামগ্ৰীসমূহ সাদৰেৰে গ্ৰহণ কৰে উল্লেখ্য অনুষ্ঠানৰ দিনা আয়োজিত সভাত কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰূপসিং তেৰণৰ উপৰিও বিশিষ্ট সমাজসেৱক কৃষ্ণ শৰ্মাকে ধৰি 4 ডেম নিম্ন মাধ্যমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল উপস্থিত থাকে হাঞ্জালাংছ বজাৰত অগ্নিকাণ্ড মাছনিশাত হোৱা অগ্নিকাণ্ডত 7টাকৈ দোকান জ্বলি সম্পূৰ্ণ ভস্মীভূত বোকাজান আৰক্ষী থানাৰ অন্তৰ্গত হাঞ্জালাংছত সংঘটিত এই অগ্নিকাণ্ডৰ উৎস এতিয়ালৈকে জানিব পৰা হোৱা নাই যদিও আৰক্ষীৰ তদন্ত চলি আছে চাও আহক কাট নিউজৰ সাংবাদিকৰ এই ৰিপৰ্ট হয় এয়া হাঞ্জালাংছ বজাৰৰ 7টাকৈ দোকান জ্বলি ভস্মীভূত হ'ল 29 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা এই দোকান কেইখনত মাছনিশা প্ৰায়
2 বজাত সংঘটিত হয় ভয়াবহ এই অগ্নিকাণ্ড অগ্নিকাণ্ডৰ কাৰণ কোনেও ক'ব পৰা নাই আৰু দাঁতি কাষৰীয়া আবাসীসকলেও গম পোৱা নাছিল অগ্নিকাণ্ডটো আৰম্ভণিৰ সময়ত নহলে হয়তো 7টাৰ ভিতৰত 2 বা 3খন দোকানক বচাব পৰা গ'লহেঁতেন কিন্তু যেতিয়ালৈকে অগ্নিকাণ্ডৰ কথা গম পালে তেতিয়ালৈ বহু পলম হৈ গ'ল হলেও দাঁতি কাষৰীয়া কেইবাজন আবাসীয়ে গম পোৱাৰ লগে লগে বুকাজনৰ আৰক্ষী তথা দমকল বাহিনীক খবৰ দিয়া হ'ল আহি পোৱালৈ ইতিমধ্যে চাইৰ ধ্বংসস্তৱত পৰিণত হৈছিল আটাইকেইখন দোকান আজি পুৱা কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ সদস্য তথা বুকাজন পৰিষদীয় সমষ্টিৰ জনপ্ৰতিনিধি উপস্থিত হৈ অগ্নিকাণ্ডৰ স্থান পৰিদৰ্শন কৰে আৰু এই বিধ্বংসী অগ্নিকাণ্ডটোৰ সন্দৰ্ভত ৰাইজৰ সৈতে মত বিনিময় কৰে আনহাতে আৰক্ষীয়ে অগ্নিকাণ্ডটোৰ সম্পৰ্কত তদন্ত অব্যাহত ৰাখিছে সদৌ ডিফু নামঘৰ সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত ডিফু নামঘৰত দিনজোৰা কাৰ্যসূচীৰে 15 অক্টোবৰত উদযাপন কৰা হয় সদৌ ডিফু নামঘৰ সমন্বয়ৰক্ষী সমিতিৰ 22 সংখ্যক প্ৰতিষ্ঠা দিৱস কাৰ্যসূচী অনুসৰি পুৱা 8:30 বজাত সদৌ ডিফু নামঘৰ সমন্বয়ৰক্ষী সমিতিৰ সভাপতি পূৰ্ণচন্দ্ৰ কাকতিয়ে পতাকা উত্তোলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে পতাকা উত্তোলনৰ পিছত সদৌ নামঘৰ সমন্বয়ৰক্ষী সমিতিৰ উপসভাপতি কমলেশ্বৰ তালুকদাৰে স্মৃতি তৰ্পণ কৰে আমাৰ আজি সদৌ ডিফু নামঘৰ সমন্বয়ৰক্ষী সমিতিৰ প্ৰতিষ্ঠা দিৱস আজি 15 অক্টোবৰ তাৰিখটো 1996 চনৰ 1996 চনৰ 15 অক্টোবৰত আমাৰ এই অনুষ্ঠানটি গঠন হৈছিলে ডিফুৰ যিমান নামঘৰ আছে সকলো নামঘৰ মিলি এখন সমন্বয়ৰক্ষী সমিতি গঠন হৈছিলে আৰু সেইখনৰ আজি 22তম প্ৰতিষ্ঠা দিৱস তাত মোৰ কাষত আছে সোঁফালে আমাৰ প্ৰাক্তন সভাপতি বাওঁফালে আছে প্ৰাক্তন সম্পাদক আৰু তাৰ সিফালে আছে মোৰ সহকাৰী উপসভাপতি এইফালে সম্পাদক আমি আজি প্ৰতিষ্ঠা 22তম প্ৰতিষ্ঠা দিৱসত আমি আমাৰ পুৱাৰ কাৰ্যসূচী আছিলে পতাকা উত্তোলন তাৰপিছতে আমাৰ স্মৃতি তৰ্পণ আৰু নাম প্ৰসংগ আছিলে তাৰ পিছত বৰনামঘৰৰ নামাচাৰ্যৰ তত্ত্বাৱধানত সমূহীয়া নাম প্ৰসংগ প্ৰসাদ বিতৰণ আলোচনা চক্ৰ আদি অনুষ্ঠানকে ধৰি সন্ধিয়া পতাকা অৱৰোহণ আৰু বন্তি প্ৰজ্বলন অনুষ্ঠানেৰে দিনজোৰা কাৰ্যসূচীৰ সামৰণি পৰে পৰৱৰ্তী অংশলৈ যোৱাৰ আগত লৈছো চমু বাণিজ্যিক বিৰতি Revealing Beauty Parlor offers you the latest discounts for this festive season. Starting from 1st of August to the 1st of December 2017. You will get permanent L'Oreal hair straightening and hair smoothing at ₹2,500 to ₹3,500 for any length. 10% of discount on every facial and L'Oreal hair spa. One beautiful package of L'Oreal hair spa, manicure and Sanesh normal facial only ₹1,190. Girls, hurry up! The offer is limited. Rupsana Boro Revealing Beauty Parlor RH Complex near ITBI Bank. For more details, contact Rupsana Boro 9132858038 or 9957170867. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াবহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ Aturkimi outlet opposite LDRB Difu Karbi Anglong Assam 10% off in every kitchen and dining items like Hawkins, Flax, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products.
and grocery items. Assam Hill Small Industries Development Corporation Limited opera ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে এতিয়া আগবাঢ়িছো পৰৱৰ্তী অংশলে ডিফু চহৰৰ পৰা 8 কিলোমিটাৰ নিলগত লামডিং পথৰ নিচে সমীপত থকা উদ্ভিদ উদ্যানখন কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ বন বিভাগৰ চৰম উদাসীনতাত আজি পৰিণত প্ৰায় মৃতপ্ৰায় অৱস্থালৈ যোৱা 1978 চনতে কাৰ্বি আংলং বন বিভাগৰ অন্তৰ্গত পশ্চিম সংমণ্ডলৰ অধীনস্থ চেন্ট্ৰেল ৰেঞ্জৰ পৃষ্ঠপোষকতাত নিৰ্মাণ কৰিলে ডিফু লামডিং পথৰ সমীপৰ উদ্ভিদ উদ্যানটি সেই সময়ত স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীৰ পৰা আদি কৰি চহৰবাসী অনেকে ফুৰিবলৈ যোৱাকে ধৰি বনভোজ দল আছিল অগণন কিন্তু আজি অত বছৰৰ বন বিভাগটোৱে উদ্যানখন লালন পালন নকৰাত উদ্যানখনত থকা অনেক মূল্যৱান উদ্ভিদ তথা গছ-গছনি ধ্বংস হৈ গৈছে কাৰ্বি সমাজৰ মূল্যৱান আলম বিলম গছ বিধৰ পৰা বিভিন্ন মূল্যৱান গছ নিশেষ হোৱাৰ পথত বৰ্তমান কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙে জিলাখনত বনজ উদ্ভিদ সংৰক্ষণৰ লগতে জিলা পৰিষদলৈ ৰাজহ আহিব পৰা পথ মুকলি কৰিবলৈ এই মৃতপ্ৰায় উদ্যানখনক পুনৰ জীয়াই তোলাৰ উদ্যোগ ল'ব নোৱাৰিবনে ৰাতি শৃংখলাৰ ৰিপৰ্ট কাট নিউজ অভিশপ্ত 17 অক্টোবৰলৈ সন্মুখত আৰু এটা দিন এই 17 অক্টোবৰে আমাক সকলোকে খোৱাই দিয়ে এই অভিশপ্ত কুক্ষণৰ কথা ইমানে অভিশপ্ত আৰু অমংগলীয়া দিন আছিল সেই 17 অক্টোবৰ যিটো দিনৰ প্ৰভাতী সূৰ্যই কাৰ্বি আংলংবাসীক সুন্দৰ এটি পুৱাৰ উপহাৰ দিয়াৰ পৰিৱৰ্তে দিছিল চূড়ান্ত দুখজনক আৰু অভিশপ্ত এটি পুৱা নিৰিখ লোকৰ তেজেৰে বতাহত দুৰ্গন্ধ বিয়পা এটি পুৱা তথাপি তাক অভিশপ্ত দিন হিচাপে নহয় সমাজৰ অতি অহিতকাৰক শক্তিয়ে দুনাই সমাজত দুৰ্বল নকৰাৰ সংকল্পৰে উক্ত স্থানতে সজালে সুন্দৰ এখনি পাৰ্ক মানুহৰ শান্তিৰে আৰু সুখেৰে মুক্ত বতা ল'ব পৰা এখন প্ৰকৃতি উদ্যান চাও আহক কাট নিউজৰ সাংবাদিক বীৰেন ইংহিৰ এই ৰিপৰ্ট আন বছৰৰ দৰে এইবাৰো চাৰ্চিম প্ৰেছেকৰ মনোমোহা প্ৰকৃতিৰ ৰম্য ভূমিত সজোৱা এই পাৰ্কখনত বন বিভাগৰ দ্বাৰা অভিশপ্ত 17 অক্টোবৰৰ দিনটো অহাৰ আগে বন বিভাগৰ কৰ্মীসকলৰ দ্বাৰা ৰূপায়ণ কৰা হয় সাফাই অভিযান হয় কৰ্মীসকলৰ মাজত কোনোৱে লতা বন কাটি সাফা কৰিবলৈ লৈছে কোনোৱে অপ্ৰয়োজনীয়ভাৱে বাঢ়ি অহা গছৰ ডাল পাতবোৰ কাটিছে মুঠতে অহা 17 অক্টোবৰৰ আগে পাৰ্কখন সাফা হ'ব লাগে Pini lihat setami keroni ranjarahin pelada kami klaim fan department asai kiat tum hanang toilo si department sakit beli thinking tundi non pini ranjar lenang dun episami department sakit tundu rasi koson selang tum dak kanang klaim mala pen tuning si lapen pining koson selang tum kamat hapon maneli elang temen arjupan po nasi mala pining department hin pesinale tum labang tuning tuning lak along adil nalcun uang pen kam nang klaim lo yar lo si aso kam nang klaim mangke bin sing matha pon pasan li mana kata il tum pini ladak charchim ini klaso adim non 17 arni tum ke talon ji podim long ni tum ke bang mangke ni tum southern range keruni ranger pen laso non 17 arni kachetu duni fan si program ang li dinglo asini tum staff tum han pini ang toy sila dak pang theria mo han sini tum ka do bi staff tum pen ma dak charchi ma committee tu beni tum charap chetu si dak pang thera kam deng kon কারণ হিদিনা মৃতক সকলক খুৱাৰি এটি অনুষ্ঠান হ'ব
কিন্তু আন বছৰৰ দৰে মানৱ সমাজলৈ শান্তিৰ পবিত্ৰ বাণী কঢ়িওৱা পবিত্ৰ অনুষ্ঠানহে হ'ব সিদিনা প্ৰত্যেক বছৰৰ দৰে এইবাৰো ভাৰত চৰকাৰৰ অধীনস্থ ডিফু নেহেৰু যুৱক কেন্দ্ৰৰ উদ্যোগত হাঞ্জালাংছ ইউথ ক্লাবৰ সহযোগত খেলৰ কাৰ্যসূচী গ্ৰহণ কৰিছে অহা 22 অক্টোবৰৰ পৰা 24 অক্টোবৰলৈ হাঞ্জালাংছ লৰে চাৰপো খেলপথাৰত অনুষ্ঠিত হ'ব ব্লক পৰ্যায়ৰ খেল হেয়েহে বুকাজান ব্লক অন্তৰ্গত ক্লাব তথা যুৱক যুৱতীসকলক যোগদানৰ বাবে অনুৰোধ কৰিছে হাঞ্জালাংছ ইউথ ক্লাবৰ সভাপতি হাৰসিং বেয়ে ডিফু লামডিং পথৰ নিচেই সমীপত হুজাইপুৰত জনস্বাস্থ্য কাৰিকৰী গ্ৰামীণ বিভাগৰ অধীনত বৃহত্তৰ হুজাইপুৰ ৰাজ্যৰ বাবে হাজি দিয়া পানী যোগান আঁচনি বৰ্তমান ধোৱাচাঙত বিশুদ্ধ খোৱা পানীৰ সপোন হৈয়ে ৰল হুজাইপুৰবাসীৰ চাওক কাট নিউজৰ সাংবাদিকে যুগতাই আনা এই ৰিপৰ্ট হয় বিশুদ্ধ খোৱা পানীৰ সপোন দেখিয়ে আমনি লাগিল হুজাইপুৰ ৰাজ্যৰ লাখ টকা খৰচ কৰি নিৰ্মাণ কৰা পানী যোগান আঁচনি আৰু ইয়াৰ কাৰ্যালয় এনে পেলাই থৈছে ইয়াত বিজুলী ব্যৱস্থা বা অহা যোৱাৰ বাবে পথৰ আবাব নতুবা অতিশয় দুৰৱস্থা এনে ধৰণৰ অজুহাত কৰিবলগীয়া একো নাই মাত্ৰ সংশ্লিষ্ট বিভাগে আগ্ৰহ কৰিলে হ'ল নিশ্চয় ওচৰতে সকলো ব্যৱস্থা পৰ্যাপ্ত পৰিমাণে আছে কিন্তু এতিয়ালৈকে সকলোবোৰ নিৰ্মাণ কাৰ্য সমাপ্ত হোৱাৰ পিছতো খোৱা পানী যোগানৰ ব্যৱস্থা নকৰাত সচেতন ৰাইজে আশ্চৰ্য প্ৰকাশ কৰিছে উল্লেখ্য কাৰ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী তথা চকীদাৰো নানান অজুহাতত নিজৰ কোৱাৰ্টাৰত নথকা বাবে সকলোবোৰ পৰিত্যক্ত ভূত বাংললৈ পৰিণত হৈছে মঙ্গল সিং ক্ৰৰ ৰিপৰ্ট কাট নিউজ আজিৰ বাতৰি ইমানতে সামৰিছো মই সঞ্চয়তাই কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো ধন্যবাদ